পায়স ৰেডি হৈ গ'ল আৰু খাই চাওঁচোন। সঁচাকৈ বহুত টেষ্টি লাগিছে ন নানু খাই, আৰু বহুত দিনৰ মূৰত খাইছোঁ পায়স, মানে বহুত ভাল লাগিছে খাই। কি খবৰ সকলোৰে, আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰো ঠিক ঠাক। মানে সৰু বেমাৰ এটা হৈছিলে, যিৰ কাৰণে মই ব্লগ কণ্টিনিউ কৰিব পৰা নাই আৰু ভাবিছোঁ আজি ৰাতিপুৱাৰ পৰা ব্লগ ষ্টাৰ্ট কৰোঁ। আৰু মই যাম আজি মোৰ বাৰ ঘৰত, মানে নানুহঁতৰ ঘৰত। নানুহঁতে এটা নতুন ৰুমলৈ শিফ্ট কৰিছে, যিটো মানে মই ঘৰটো দেখাই নাই আৰু চাম পুৰা লাগি আছে। সেইকাৰণে ভাবিছোঁ আজি গৈ আহোঁ আৰু আপোনালোকক দেখুৱাই থাকিম নানুহঁতৰ নতুন ঘৰত গৈ কি খুৱাই। তেনেহ'লে তাৰ আগতে মই আপোনালোকক বস্তু এটা দেখাই লওঁ। মানে মই যে ৰুইছিলোঁ টাবত কিবাকিবি, তাতে দেখুৱাই লৈছোঁ। আপুনি চাই লওকচোন কি গতি হ'ল তাৰ। দেখিছে মানে কেইটামানত লাগিছে গছপুলি, কিন্তু এই দুটাৰ পৰা কি হ'ল, লকডাউনৰ কাৰণে বন্ধ হৈ আছে চাগে, মিনি লকডাউনৰ কাৰণে নাজানো কেতিয়া লাগিব, কিন্তু বাকীবোৰ লাগিছে বাৰু। আৰু দেখুৱাই থাকিম, পুৰা দেখুৱাই থাকিম যেতিয়ালৈকে ডাঙৰ হয়। নানুহঁতৰ ঘৰ চিনি পাইছা নাই? পাইছোঁ, এইটো আমাৰ নিউ ঘৰ। আপোনালোকৰ নিউ ঘৰ চাব আহিছোঁ আৰু জাষ্ট পাইছোঁহি। আৰু এতিয়া ফাৰ্ষ্টত খাই লওঁ চাহ, আপোনালোকক লগ পাইছোঁ। তাৰপিছত আকৌ কি খুৱাই নানুহঁতে, কি খুৱাব আজি? বহুত কিবা খুৱাম, প্ৰসাদ খুৱাম। হয়, তেনেহ'লে আমি লগ পাই আছোঁ আপোনালোকক। খাইছোঁ নানু বেলকনিত চাহ, বেলকনিত নহয়, এতিয়া মই ড্ৰয়িং ৰুমত আছোঁ। চাহটো খাই লওঁ আৰু কি খাম দেখুৱাই থাকিম। তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব। দেখিলে এতিয়ালৈ মানে বনাই আছে তাই, আৰু বনোৱাৰ পিছত মানে খোৱাৰ সময়ত আপোনালোকক আকৌ লগ পাইছোঁ। আৰু তেতিয়ালৈ ভিডিঅ'টো প্লিজ শেষলৈ চাই থাকিব। বহুত দিনৰ মূৰত প্ৰসাদ খালোঁ, বহুত মই এনেও ভাল পাওঁ প্ৰসাদ খাই। ভিডিঅ'টো চাই থাকিব। তাইৰ ভাল লাগিছে, পায়স ৰেডি হৈ গ'ল আৰু খাই চাওঁচোন। সঁচাকৈ বহুত টেষ্টি লাগিছে ন নানু খাই, আৰু বহুত দিনৰ মূৰত খাইছোঁ পায়স, মানে বহুত ভাল লাগিছে খাই। তেনেহ'লে প্লিজ ভিডিঅ'টো চাই থাকিব আৰু কি কৰোঁ দেখাই আছোঁ। ভাত খাম, ভাত খাই খানা কি হৈ আছে মানে মাছ আৰু জাতিলাও আঞ্জা আৰু ভাত কেৰেলা। আমি ভাত চাত খাই আকৌ লগ পাই আছোঁ। আহি পালোঁ, ৰাতি হৈ গ'ল। ভাবিছোঁ আজিৰ ব্লগটো ইমানতে শেষ কৰি দিওঁ। পুনৰ এটা অন্য ব্লগৰ সৈতে আপোনালোকৰ মাজলৈ পুনৰ আহিম। তেনেহ'লে আজিৰ যদি মোৰ ব্লগটো চাই ভাল পালে, চিম্পল ব্লগ হয়, বিশেষ একো দেখুৱাব পৰা নাই, আৰু যদি ভাল পালে তেনেহ'লে প্লিজ এটা লাইক, কমেণ্ট এণ্ড লগত এটা প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ বাই বাই, এণ্ড তেতিয়ালৈকে আপোনালোকে সদায় ষ্টে ছেফ এণ্ড ষ্টে হেল্ডি হৈ থাকিব। বাই বাই।